এই বিষয়ে মই অলৰেডি কৈছোঁ, মাদ্ৰাছা বন্ধ হৈ হাইস্কুল হ'ব লাগে, হায়াৰ ছেকেণ্ডেৰী স্কুল হ'ব লাগে। শিক্ষা বন্ধ হ'ব নালাগে। মাদ্ৰাছাৰ পৰিৱৰ্তে হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুল হ'ব লাগে, যাতে ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈ এটা ভাল লাইনত যাব পাৰে। সমালোচনাটো কৰে, চবেই কৰে, তাত আপত্তি কি আছে? নিজৰ কথাখিনি মানুহে ক'ব লাগে। এই বিষয়ে মই অলৰেডি কৈছোঁ, মাদ্ৰাছা বন্ধ হৈ হাইস্কুল হ'ব লাগে, হায়াৰ ছেকেণ্ডেৰী স্কুল হ'ব লাগে। শিক্ষা বন্ধ হ'ব নালাগে। মাদ্ৰাছাৰ পৰিৱৰ্তে হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুল হ'ব লাগে, যাতে ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈ এটা ভাল লাইনত যাব পাৰে। সমালোচনাটো কৰে, চবেই কৰে, তাত আপত্তি কি আছে? নিজৰ কথাখিনি মানুহে ক'ব লাগে। এই বিষয়ে মই অলৰেডি কৈছোঁ, মাদ্ৰাছা বন্ধ হৈ হাইস্কুল হ'ব লাগে, হায়াৰ ছেকেণ্ডেৰী স্কুল হ'ব লাগে। শিক্ষা বন্ধ হ'ব নালাগে। মাদ্ৰাছাৰ পৰিৱৰ্তে হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুল হ'ব লাগে, যাতে ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈ এটা ভাল লাইনত যাব পাৰে। সমালোচনাটো কৰে, চবেই কৰে, তাত আপত্তি কি আছে? নিজৰ কথাখিনি মানুহে ক'ব লাগে।